কেমনে তো তোলা তোলা হবো তেখেতক মই আহ্বান জনাইছোঁ তেখেতে যাতে আমাৰ এই কাৰ্যালয়টো উদ্বোধন কৰে দাদা ধন্যবাদ সলিডলি পূৰ্ণ শক্তিৰে গোসাইগাঁও ইলেকশ্যনত UPPL দলৰ লগত আছে আৰু এই ইলেকশ্যন আমি UPPL দলক জিকাবৰ কাৰণে ইয়াত উপনিৰ্বাচনৰ কাৰণে মূল ইছ্যু কি হ'ব পাতিলে চাওক ইছ্যুটো উন্নয়নৰ ইছ্যু আছে আজি স্বাধীনতাৰ পিছত ইয়াত যিটো উন্নয়ন হ'ব লাগিছিল দলেও ইয়াত MLA পালে BPF দলেও ইয়াত MLA পালে উন্নয়ন নামত যিটো চলি আছে উন্নয়নৰ যি ধৰণে হ'ব লাগিছিল তেনেকুৱা উন্নয়ন হৈছে নেকি আপোনালোকে নিজে স্থানীয় সাংবাদিক হিচাপে আপোনালোকে প্ৰতিফলন কৰক মই ভাবোঁ যে উন্নয়নে একমাত্ৰ ইছ্যু আৰু যোৱা 4 মাহ 5 মাহত চৰকাৰে দিছপুৰ চৰকাৰে যিটো ভাল কাম কৰিছে এই কামবোৰে আমাৰ ইস্তেহাৰ হ'ব আৰু ইয়াক সন্মুখত ৰাখি আমি ৰাইজক আজিৰ দিনত মই ক'ব পাৰোঁ যে 25,000 ভোটত আমি জয় হৈ আছোঁ কিন্তু ৰাইজে যি হিচাপে সঁহাৰি জনাই আছে ৰাইজে যি হিচাপে সমৰ্থন জনাই আছে এই সংখ্যাটো দিনে দিনে বৃদ্ধি পাব লগতে ইয়াত উপস্থিত আমাৰ স্থানীয় কমিটিৰ ফালৰ পৰা এখন আৰণেৰে সমুদ্ৰ অনুৰোধ জনালোঁ চেয়াৰমেন তথা আমাৰ 29 নং সমষ্টিৰ এক্স MLA আমাৰ শ্ৰীযুত হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াকো এখন আৰণেৰে সমুদ্ৰ অনুৰোধ জনালোঁ সমৰ্থন অনুৰোধ জনালোঁ আজিৰ 19 সভাত উপস্থিত হ'ব পৰা আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ কোচবিহাৰ সমষ্টিৰ EM তথা আমাৰ BTR EM উকিল মুছাৰী ডাঙৰীয়া নিজৰ পৰিচয় দান গ্ৰহণ কৰিব ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া নিজৰ পৰিচয় দান গ্ৰহণ কৰিব একমাত্ৰ আমাৰ শ্ৰীযুত ঘনশ্যাম দাস ডাঙৰীয়া নিজৰ পৰিচয় দান গ্ৰহণ কৰিব এই সভাত উপস্থিত হ'ব পৰা আমাৰ অতি শ্ৰদ্ধা শ্ৰীযুত উইলছন হাজদা ডাঙৰীয়া নিজৰ পৰিচয় দান গ্ৰহণ কৰিব সিংহ ডাঙৰীয়া নিজৰ পৰিচয় দান গ্ৰহণ কৰিব BJP AJP UPPL আৰু JSP ঠিক আছে ধন্যবাদ তেওঁ সকলোৱে মই অনুমান কৰিছোঁ সকলোৱে আমাৰ আপেক্ষিক নিমন্ত্ৰণী হয় আজিৰ সভাত আমাৰ উপস্থিত হ'ব পৰা মাননীয়